নমস্কাৰ বন্ধুসকল, আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানে যে আমাৰ যিটো ৱেলনেছ সমৃদ্ধি প্ৰাইভেট লিমিটেড কোম্পানী আছে, সেইটো সম্পূৰ্ণ প্ৰডাক্ট বেছড কোম্পানী হয়। তো আমাৰ লগত 4টা কেটেগৰীৰ প্ৰডাক্ট আছে। 1 নম্বৰ হৈছে হেল্থ ছাপ্লিমেণ্ট, 2 নম্বৰ হৈছে এগ্ৰিকালচাৰ, 3 নম্বৰ হৈছে আমাৰ পাৰ্চনেল কেয়াৰৰ প্ৰডাক্ট আমাৰ লগত আছে, আৰু 4 নম্বৰতে হৈছে আমাৰ যিবিলাক গ্ৰ'চাৰী মছলা জাতীয় কিছুমান প্ৰডাক্ট আমাৰ লগত আছে। তো এই প্ৰত্যেকখিনি প্ৰডাক্টৰ মই আপোনালোকক আজি নামখিনি উল্লেখ কৰিম আৰু লগতে তাৰ যিকোনো এটা বেনিফিটৰ বিষয়ে মই আপোনালোকক চমুকৈ মোৰ ফালৰ পৰা জনাই দিম। আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। 1 নম্বৰত যেটো দেখিছে এনাৰ্জি বুষ্টাৰ, এইটো স্পেচিয়েলি এনাৰ্জিৰ কাৰণে দিয়া হয়। এইটো খালে কি হয়, আমাৰ বডিত পানীৰ পৰিমাণটো মেইনটেইন কৰি ৰাখে, লগতে আমাৰ বডিৰ যিখিনি লেতেৰা সেইখিনি উলিয়াই দিয়াত সহায় কৰে। 2 নম্বৰতে যেটো দেখিছে লেডি কেয়াৰ, সেইটো হৈছে আপোনাৰ স্পেচিয়েলি লেডিছৰ কাৰণে দিয়া হয়। লেডিছৰ ক্ষেত্ৰত যিখিনি পাৰ্চনেল প্ৰব্লেম দেখা দিয়ে, যেনেকৈ মাহেকীয়াৰ সময়ত কাৰোবাৰ ৰেগুলাৰ মাহেকীয়া নোহোৱা বা মাহেকীয়াৰ সময়ত কাৰোবাৰ বেছিকৈ পেট বিষ হোৱা, তো এইবিলাক কাৰণত লেডিছৰ কাৰণে এইটো দিয়া হয়। তাত যেটো দেখিছে এনাৰ্জি ড্ৰিংক, এইটো সেম এনাৰ্জি বুষ্টাৰৰ দৰেই হয়। এইটো আমাৰ এনাৰ্জিৰ কাৰণে দিয়া হয়, খালি এইটো লিকুইড আপোনাৰ পাউডাৰ ফৰ্মত আছে, যিটো আমি চাহৰ দৰে খাব পাৰোঁ। আৰু প্ৰথম যেটো এনাৰ্জি বুষ্টাৰ দেখিছিলে সেইটো টেবলেট ফৰ্মত আছে। কাম প্ৰায় দুইটাৰ একেই হয়, আৰু আমাৰ বডিত এনাৰ্জি বহুত বেছি দিয়ে। আমাৰ মাথাৰ বিষ, গেছৰ প্ৰব্লেম, সৰু সুৰা কিছুমান বিষৰ প্ৰব্লেম ভাল কৰাত ই সহায় কৰে। আৰু তাৰপিছত যেটো দেখিছে ক্ল'ৰ'ফিল, এইটো সকলো বেমাৰৰ এনহেন্সাৰ হিচাপে দিয়া হয়। তাৰপিছত যেটো দেখিছে কিটো বাৰ্ণাৰ, এইটো হৈছে স্পেচিয়েলি আমাৰ বডিত আমাৰ শৰীৰৰ যিবিলাক এক্সট্ৰা চৰ্বি জমা হয়, এই চৰ্বিবিলাক কাটিবৰ কাৰণে আমাৰ কিটো বাৰ্ণাৰটো মানুহে ব্যৱহাৰ কৰে বা ব্যৱহাৰ কৰিবলৈ আমি দিয়া হয়। তাৰপিছত যেটো দেখিছে ডাইব কেয়াৰ, এইটো হৈছে চুগাৰৰ কাৰণে দিয়া হয়। যাৰ চুগাৰ লেভেলটো বহুত বেছি হৈ থাকে, তেখেতলোকক চুগাৰ লেভেলটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে আমি স্পেচিয়েলি দিয়া হয়। যদি আপোনালোকৰ লগত কোনোবা চুগাৰ পেচেণ্ট আছে, তেতিয়াহ'লে আপোনালোকে তেখেতক ডাইব কেয়াৰ আৰু ইনচুলিন প্লেণ্ট দিব পাৰিব। তাৰপিছত যেটো দেখিছে পাইলছৰ, আপোনালোকে জানে পাইলছৰ প্ৰব্লেম যিটো কোৱা হয় বহুত কেঁচুমূৰীয়া প্ৰব্লেম, যিটো আপোনাৰ লেট্ৰিনৰ সময়ত কিছুমানৰ ব্লাড যায়, তো সেইটো প্ৰব্লেমক কোৱা হয়। তেনেকুৱা যদি কাৰোবাৰ প্ৰব্লেম আছে, কেঁচুমূৰীয়া প্ৰব্লেম আছে, সেইটো দিব পাৰিব পাইলছত। তাৰপিছত যেটো দেখিছে ৱেল পেইন গো, এইটো স্পেচিয়েলি বিষৰ কাৰণে দিয়া হয়। কাৰোবাৰ যদি বহুত বেছি পুৰণা বিষ আছে, তেনেকুৱা ধৰণৰ বাত বিষ আছে, তেনেকুৱা ধৰণৰ মানুহক আমি ৱেল পেইন গো টেবলেটটো আমি দিব পাৰোঁ। তাৰপিছত দেখিছে এক্টিভ ব্লেঞ্চ, এইটোৰ বেনিফিটছ মই বহুত বেছি ভালকৈ বুজাই দিব নোৱাৰিম। যদি আপোনালোকে ভালকৈ জানিব বিচাৰে, স্ক্ৰীনশ্বট ৰাখি পেলাই তাত লিখা আছে, চাই ল'ব পাৰিব। ইয়াৰ বিষয়ে ভালকৈ বুজাব হ'লে মই পিছত যেতিয়া অনলাইন আপোনালোকক মানে সন্মুখত যেতিয়া ট্ৰেইনিং পাম, তেতিয়া ভালকৈ বুজাই দিম। তাৰপিছত দেখিছে যিটো ইনচুলিন প্লেণ্ট, কাৰোবাৰ যদি জোখতকৈ বেছি চুগাৰ প্ৰব্লেম থাকে, কাৰোবাৰ যদি ইনচুলিন লৈ থাকিব লগা হয়, তেনেকুৱা ব্যক্তিক আমি ডাইব কেয়াৰৰ লগত ইনচুলিন প্লেণ্ট দিওঁ। তাৰপিছত দেখিছে অস্থমা কেয়াৰ, যিবিলাক মানুহৰ অস্থমা প্ৰব্লেম থাকে, যিটো আপোনাৰ কিছুমান মানুহৰ এনেকুৱা প্ৰব্লেম থাকে ন, কফটো ওলাই নাহে, কফৰ প্ৰব্লেম থাকে যিবিলাক, তেনেকুৱা মানুহক আমি অস্থমা কেয়াৰ দিব পাৰোঁ। তাৰপিছত দেখিছে থাইৰড কেয়াৰ, কিছুমান বহুত বেছি মানুহৰ থাইৰয়ডৰ প্ৰব্লেম থাকে, তেনেকুৱা ব্যক্তিক আমি থাইৰড কেয়াৰ দিব পাৰোঁ। যাৰ জোখতকৈ বেছি বডিত চৰ্বি থাকে, তেখেতলোকৰ থাইৰয়ডৰ প্ৰব্লেম সঘনে দেখা দিয়ে, তো তেনেকুৱা ব্যক্তিক আপোনালোকে থাইৰয়ড থকা ব্যক্তিক দিব পাৰে স্পেচিয়েলি। তাৰপিছত দেখিছে এটা ষ্টেম অ'ৰা, ইয়াৰে দুটা পাৰ্ট দেখিছে, প্ৰথমটো ষ্টেম অ'ৰা, ছেকেণ্ডটো ষ্টেম অ'ৰা 3X বুলি দেখিছে। দুইটা কাম একেই হয়, খালি ওপৰটো হৈছে আপোনাৰ ডাঙৰ পেকেট আৰু তলৰটো হৈছে সৰু পেকেট। এইটো যিবিলাক আমাৰ ডাঙৰ ডাঙৰ প্ৰব্লেম থাকে, স্কিনৰ যিবিলাক আমাৰ চেলছ ডেমেজ হৈ পেলাই আপোনাৰ কেঞ্চাৰ ৰোগ হয় ন, কেঞ্চাৰৰ নিচিনা এনেকুৱা ডাঙৰ ডাঙৰ প্ৰব্লেমবিলাকত আমি এইটো বেমাৰৰ কাৰণে দিব পাৰোঁ। তো তাৰপিছত দিছে কাফ ৱেল, কিছুমান মানুহৰ যেনেকৈ জ্বৰ চৰ্দি হোৱাৰ পিছত কফ জমা হৈ যায়, তো ব্যক্তিক আমি কাফ ৱেল দিওঁ, লগতে অস্থমা কেয়াৰৰ লগত আমি কাফ ৱেল তেখেতলোকক দিওঁ। তাৰপিছত দেখিছে লিভো কেয়াৰ, হৈছে যাৰ লিভাৰৰ প্ৰব্লেম থাকে, ভোক নালাগে, খাবলৈ মন নাযায়, জোখতকৈ বেছি গেছৰ প্ৰব্লেম পাই থাকে, তেনেকুৱা গেছৰ প্ৰব্লেমত ইমান দিয়া নহয়, বাট যিবিলাক মানুহে খাবলৈ মন নকৰে, লিভাৰ প্ৰব্লেম থাকে, তেনেকুৱা ব্যক্তিক আমি দিব পাৰোঁ। তাৰপিছত দেখিছে ষ্ট'ন ক্ৰাছ, যিবিলাক ব্যক্তিৰ পাথৰৰ সমস্যা থাকে, পেটত পাথৰ জমা হয়, তেনেবিলাক ব্যক্তিক আমি ষ্ট'ন ক্ৰাছ দিব পাৰোঁ। ধৰি লওক যদি কাৰোবাৰ পাথৰ হৈছে,
5 mm তলত তেনেকুৱা ব্যক্তিক দিব পাৰোঁ। তাৰপিছত দেখিছে ফেম'কেয়াৰটো স্পেচিয়েলি লেডিছৰ কাৰণে হয়। লেডিছৰ যিবিলাক প্ৰব্লেম থাকে, বিশেষকৈ প্ৰেগনেণ্ট যিবিলাক ওমেন থাকে, তেনেকুৱা লেডিছৰ প্ৰব্লেম কিছুমান তেখেতলোকৰ তাত দেখা যায়। তেখেতলোকক আমি দিব পাৰোঁ। তাৰপিছত দিছে চি বাকথ্ৰন। ইয়াৰ বহুত কিছুমান উপকাৰ আছে। চি বাকথ্ৰনটো এনেকৈ আমি এটা শব্দত আমি ক'ব নোৱাৰোঁ। ইয়াৰ বহুত কিছুমান উপকাৰিতা আছে। আপোনালোকে ভালকৈ স্ক্ৰীনশ্বট মাৰি চাই ল'ব পাৰিব। তাৰপিছত দেখিছে মাল্টিবেৰী জুচ। এইটোত কেইবাটাও অলম'ষ্ট 10-15টামান ফলৰ দ্বাৰা তৈয়াৰী কৰা হয়। ইয়াৰো গুণাগুণ বহুত আছে। আপোনালোকে স্ক্ৰীনশ্বট মাৰি পেলাই ভালকৈ চাই ল'ব পাৰিব। তাৰপিছত দেখা পাইছে অমৃত বৰছ, যিটো আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, ইমিউন ছিষ্টেমটো যাৰ দুৰ্বল, তেখেতলোকক আমি অমৃত বৰছ দিওঁ। এইটো মই নিজেও ইউজ কৰি আছোঁ স্পেচিয়েলি। আপোনালোকে জানে যে জ্বৰ, চৰ্দি, কাহ যদি মানুহৰ বেছি হৈ থাকে, তেতিয়াহ'লে এইটো আপোনালোকে দিব পাৰিব। তাৰপিছত হৈছে আয়ুৰ্ভেটিলিটি। মানুহৰ যিবিলাক বয়সৰ চাপ, কিছুমান মানুহৰ কম বয়সত বেছি বয়স দেখা যায়। তো বয়সৰ উৰ্বৰতাটো বঢ়াবৰ কাৰণে, মানুহৰ স্কিন নিমজ কৰিবৰ কাৰণে আমি আয়ুৰ্ভেটিলিটি এইটো আমি দিব পাৰোঁ। তাৰপিছত দেখিছে পাৰ্চনেল কেয়াৰ অহাৰ আগত চেক মিক্সটো স্পেচিয়েলি প্ৰটিনৰ কাৰণে দিয়া হয়। কোনোবা ব্যক্তি যদি ওজনটো বহুত বেছি কম আছে, বা সৰু ল'ৰা ছোৱালীৰ যদি ওজন বহুত কম আছে, তেখেতৰ ওজন বৃদ্ধিৰ কাৰণে বা প্ৰটিনটো বঢ়াই দিবৰ কাৰণে দিয়া হয়। তাৰপিছত দেখিছে পাৰ্চনেল কেয়াৰত আহিছে আপোনালোকৰ কিছুমান পেড দেখা পাইছে, যিটো লেডিছৰ মাহেকীয়াৰ সময়ত সকলোৱে ইউজ কৰে দোকানৰ পৰা কিনি পেলাই। বাট আমাৰ তাত এইটো আপোনালোকে চেনিটেৰী পেড আমাৰ ইয়াতো পাব কম দামত, ইয়াৰ পৰা ল'ব পাৰিব চেনিটেৰী পেড। তাৰপিছত দেখা পাইছে কলগেট, যিটো ডণ্ট কেয়াৰ। এইটো আমাৰ যিবিলাক দোকানৰ পৰা আমি কলগেট ইউজ কৰোঁ, তাত কিছুমান কেমিকেল ইউজ কৰে, যাৰ পৰা আমাৰ দাঁতৰ প্ৰব্লেম হোৱাৰ কিছুমান থাকে। তো এইটো আমাৰ কম দামতে আপুনি ইয়াৰ পৰা ল'ব পাৰিব। তাৰপিছত দেখিছে গট মিল্ক। এইটো আপোনাৰ ছাগলীৰ যিটো গাখীৰ, সেইটোৰ মিক্স থাকে আৰু কিছুমান বস্তু দি বনোৱা হয়। এইটো এটা চাবোন হয় আপোনাৰ। যদি আপোনালোকৰ ঘৰত চাবোন প্ৰত্যেকৰ ঘৰত ইউজ কৰি ল'ব পাৰিব। চাবোন আৰু দুটা আছে, চাৰকোল নিম আৰু আপোনাৰ হাৰ্বেল চপ। এই দুটাও চাবোনেই হয়। তো ইয়াৰ যদি আপোনালোকে এইবিলাক আমাৰ কোম্পানীৰ ফালৰ পৰা লয়, তেতিয়াহ'লে আপোনালোকে এটা কিনিলে আপোনালোকে দুটা পাব, যাৰ আইডি আমাৰ কোম্পানীত আছে। যাৰ আইডি নাই, তেখেতলোকে যিটো আমাৰ MRP হয় তাত কিনিলে এটাই পাব। আৰু আমি কিনো, MRP ডিছকাউণ্টো পাম, লগতে আমাৰ ইয়াতে দুটা পাব। এইখিনি আমাৰ চাবোন হয়। চাবোন 3 প্ৰকাৰৰ আছে আমাৰ তাত। লগতে এইকেইটা দেখিছে আপোনালোকে ফেচ ৱাছ হয়, এল'ভেৰা নিম, হালধি চন্দন ফেচ ৱাছ। এইকেইটা আমাৰ ফেচ ৱাছ হয়। যদি আপোনালোকে বিশেষ স্পেচিয়েলি লেডিছসকলে বা জেণ্টছেও পাৰিব, যদি আপোনালোকে নিজৰ মুখৰ হওক বা মুখৰ স্কিনটো, বিশেষকৈ ফেচখন যদি আপোনালোকে ক্লিন কৰি ৰাখিব বিচাৰে, ধূলি বালিৰ পৰা আঁতৰাই, ধৰি লওক যিবিলাক আমাৰ সৰু সৰু গুটি থাকে ন গাত, আমাৰ স্কিনৰ গাত থাকে, তো এইবিলাক যদি পুৰ কৰিব বিচাৰে কৰিব পাৰিব। আৰু এটা পাপায়া, এইটো ফেচ ৱাছেই হয়। আৰু তলত যিটো দেখিছে অল ৱেল ক্ৰীম, তো এইটো এটা ক্ৰীম হয়, যিটো লেডিছসকলে ক্ৰীম ব্যৱহাৰ কৰিয়ে থাকে। তো ইয়াৰ গুণাগুণখিনি ভালকৈ লিখা আছে, আপোনালোকে চাই ল'ব পাৰিব। তো এই বৰ্তমান যিহেতু এটা শ্বৰ্ট ভিডিঅ' বনোৱা হৈছে, ইয়াত ইমানখিনি ডিটেইলছ আপোনালোকক ক'ব নোৱাৰিম। যেতিয়া আপোনালোকক ভালকৈ লিখাই দিয়া হ'ব ট্ৰেইনিং হিচাপে, তেতিয়া আপোনালোকে ভালকৈ পাব। বাট আজি জাষ্ট মই খালি নামকেইটাহে আপোনালোকক জনাই দিছোঁ, আৰু যিখিনি পাৰোঁ শ্বৰ্টকৈ ক'ব বিচাৰিছোঁ। বাকী এইকেইটা দেখিছে অনিয়ন হেয়াৰ অইল। এইটো এটা তেল হয়, ইয়াৰ কিছুমান গুণ আছে, আপোনালোকে চাই ল'ব পাৰিব। তাৰপিছত আৰু এটা তলত লিখা আছে অনিয়ন, ওপৰটো হৈছে আপোনাৰ তেল আৰু তলৰটো হৈছে আপোনাৰ চেম্পু। যিটো অনিয়ন হেয়াৰ অইল আছে সেইটো তেল হয়, আৰু তলৰটো হৈছে চেম্পু। আমাৰ তাত তেল আৰু চেম্পু এনেকুৱা ধৰণৰ প্ৰডাক্ট আপোনালোকে পাব। তো এইখিনিও আপোনালোকে ল'ব পাৰিব। বাকী তাৰপিছত চাব আৰু কিছুমান আহি আছে। এইটো দেখিছে এণ্টি হেয়াৰ ফল। কাৰোবাৰ যদি জোখতকৈ বেছি চুলি সৰে, তেনেকুৱা ব্যক্তিক এইটো চেম্পু ব্যৱহাৰ কৰিবৰ কাৰণে দিব পাৰিব। কাৰণ চাওক, আমি যিবিলাক দোকানৰ পৰা কিনি আনো চেম্পু, তাৰ পৰা বহুত কিছুমান কেমিকেল থকাৰ কাৰণে কাৰোবাৰ চুলি সৰে, কাৰোবাৰ হয়তো চুলি ডেমেজ হয়। তো এইখিনি আপোনালোকে আমাৰ কেমিকেল বেছড নহয়, পূৰা অৰ্গেনিক বেছড, ঘৰুৱা পদ্ধতিৰে তৈয়াৰী হয়, ডক্টৰ আৰু চাইণ্টিষ্টে বনাইছে, আপোনালোকে ল'ব পাৰিব। তাৰপিছত আৰু এটা তেলো লিখা আছিলে, সেইটো আপোনালোকে ল'ব পাৰিব। লগতে আপোনালোকে প্ৰত্যেকৰ ঘৰতে মছলাজাতীয় বস্তু যিহেতু ব্যৱহাৰ কৰে, ধনিয়া পাউডাৰ, হালধি পাউডাৰ, লাল মিৰ্চ পাউডাৰ, তো এইখিনি বস্তু যদি আপোনালোকে কম দামত ল'ব বিচাৰে,
দোকানত বজাৰত যিখিনি আমাৰ পোৱায় তাতকৈ আমি কম দামত আমি আমাৰ কোম্পানীৰ ফালৰ পৰা আপোনাৰ নিজৰ আইডিত আপোনালোকে পাৰচেছ কৰিব পাৰিব। আমাৰ বৰ্তমান মছলা তিনিটাই আছে, বেলেগ নাই। লাহে লাহে আৰু বহুত কিছুমান বস্তু আমাৰ তৈয়াৰ কৰি থকা হৈছে। ইয়াৰ বাহিৰে আপোনালোকে কিছুমান বস্তু পাব। দেখিছে হাৰ্বেল ব্লিচ টি, এইটো হেল্থ ছাপ্লিমেণ্টেই হয়। এইটো আপোনালোকে চাহৰ নিচিনা ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ বহুতকেইটা উপকাৰিতা আছে। ই আমাক কি কৰে, দিনটো যদি আমাৰ কাম কৰি কৰি ভাগৰ লাগি থাকে, তো তেনেকুৱা অৱস্থাত আমাক এনাৰ্জি দিয়ে, ভাগৰুৱা ভাৱবিলাক নাইকিয়া কৰে, আমাৰ যিবিলাক এলাহ ভাৱ থাকে এইবিলাক নাইকিয়া কৰে। তলত যিটো দেখিছে মিল্ক বুষ্টাৰ, ইয়াৰ কাম হৈছে আমাৰ ঘৰত যদি ছাগলী গৰু পোহোঁ, স্পেচিয়েলি গৰু যাৰ ঘৰত গৰু পোহে তেখেতলোক কিছুমান গৰুৰ গাখীৰ কম ওলায়, তো গাখীৰটো বঢ়াবৰ কাৰণে মিল্ক বুষ্টাৰ হয়। তাৰপিছত এইকেইটা হৈছে খেতিৰ কাৰণে। এইকেইটাৰ ডিটেইলছত মই ক'ব বৰ্তমান নোৱাৰিম। এইকেইটা ডিটেইলছত ক'বৰ কাৰণে আপোনালোকে ভালকৈ বহি চহি লৈ আহি যেতিয়া শিকিব তেতিয়া পাৰিব। দেখা পাইছে এটা দেখিছে ভো এক্টিভ, এইটো কৃষিৰ কাৰণে দিয়া, খেতি বাতিৰ কাৰণে দিয়া হয়, কিছুমান খাৰজাতীয় বস্তু হয়। তাৰ ওপৰত যিটো দেখিছে লেক্টো কেয়াৰ, সেইটো আপোনাৰ পশুপালনৰ কাৰণে হয়, গৰু ছাগলী যাৰ ঘৰত আছে তেখেতলোকৰ কাৰণে ব্যৱহাৰ কৰা হ'ব। বাকী তলত যিটো দেখিছে ভো এক্টিভ, এইটো খেতি বাতিৰ কাৰণে। আৰু কিছুমান খেতি বাতিৰ প্ৰডাক্ট আমাৰ তাত আছে, যেনেকৈ দেখা পাইছে গ্ৰ'থ 12 ভেজিটেবলছ, শাক পাচলিৰ যিবিলাক মানে বঢ়াবৰ কাৰণে। কিছুমান খেতি বাতিৰ কাৰণে যিকেইটা আছে মই শ্বৰ্টকৈ কৈ দিছোঁ। কেইটামান হৈছে মাটিৰ গুণাগুণ বৃদ্ধি কৰিবৰ কাৰণে, কেইটামান হৈছে পোক পতংগ মাৰিবৰ কাৰণে, আৰু কেইটামান হৈছে আপোনাৰ খেতি বাতিটোৰ মানে খেতি বাতিৰ মানে ধৰি লওক ধান কৰিছে, কোনোবাই বেলেগ খেতি কৰিছে, তাৰ পৰিমাণ বঢ়াবৰ কাৰণে দিয়া হয়। আমাৰ লগত বেছি প্ৰডাক্ট নাই, খেতি বাতিৰ কাৰণে 6টা টোটেল প্ৰডাক্ট আছে। গোটেইকেইটা নাম আপোনালোকে চাই ল'ব পাৰিব। ইয়াৰ বেনিফিটকেইটা স্ক্ৰীনশ্বট মাৰি ভালদৰে আপোনালোকে চাই ল'ব পাৰিব। আৰু ইয়াৰ দামবিলাক মই আজি আপোনালোকক নকওঁ, বেলেগ এদিন ভালকৈ জনাই দিম। থেংক ইউ। এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। ইয়াতকৈ বেছি আপোনালোকক আজিৰ ভিডিঅ'টোত নকওঁ। নেক্সট যেতিয়া আপোনালোকে আমাৰ তাত ট্ৰেইনিং কৰিব আহিব, বাকী ভালকৈ আপোনালোকক গোটেইখিনি বুজাই দিয়া হ'ব। ধন্যবাদ।